আজি প্ৰথমবাৰৰ বাবে মই চাদৰ গুঠিবলৈ ওলাইছোঁ। এই 3-4টা চাদৰ গুঠি থৈয়ে দিছোঁ। মানে ইয়াতে অলপমান গুণা আৰু মুগা ফুল আছে। মানে গুণাটো মই বিচাৰি পোৱা নাই, মানে আনাও নাই। সেইকাৰণে এইটো মুগা সূতা লৈছোঁ। এই অলপমান এফালে কৰিছোঁ এনেকুৱাকৈ। তাৰে পিছত এতিয়া এইখিনি ফিনিচিং আছে। মই এতিয়া এইখিনি কৰিম। আপোনালোকে চাই থাকিব ভালকৈ। এনেকৈ ভালকৈ গুঠি লৈছোঁ। তাৰে পিছতে অলপমান এনেকৈ ঘূৰাই কেনে এইফালেৰে সোমাই দিছোঁ। পিছত অলপমান ওপৰত দিলে হ'ব, বেছি তলত দিব নালাগে। আৰু 2-3বাৰ মান দিব পাৰে। মই 2বাৰেই দিওঁ। তাৰপিছত এবাৰ এইখিনিতে ঘূৰাই কিনে ইয়াতে জলদি সোমাই দিলে হ'ল। বেছি টানি নিদিব, ছিঙি যাব। ভালকৈ এতিয়া সমানকৈ এইখিনি কাটি দিব। এই ফণিখনেৰে ভালকৈ আঁচুৰি দিছোঁ। মানে তেতিয়া অলপমান সমান হৈ থাকে আৰু ভালকৈ হয়। এই 5টা কৰিছোঁ। আৰু কেনেকৈ কৰিছোঁ বস্তুটো চিলোৱাটো গুঠাটো এইটো দেখাই দিওঁ এবাৰ। হ'ল এয়া 3বাৰ। আপোনালোকে এইখিনিত কিবা দি দিব, কিন্তু মোৰ তাত আছে। হ'লেও মই হাতেৰে কাম হাতখন দি কেনে কৰোঁ। দি কেনে ইয়াতে অলপমানকৈ বান্ধি দিব ভালকৈ। আৰু তেতিয়া নিচিনাকৈ ইয়াতে এনেকৈ ঘূৰাই কেনে এইখিনি মানৰ পৰা দিব। আৰু এবাৰ দিব। এতিয়া মই সমানকৈ কাটি দিম। এতিয়া ফণিখনেৰে আঁচুৰি দিম। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ গুঠা হৈ গ'ল আমাৰ। এইখিনি গোটেই ফিনিচিং হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰথমবাৰ হয় এইটো, অলপ প্লিজ লাইক কৰি দিব আপোনালোকে।